মই যাই আছো মায়া বাজাৰৰ পৰা এই হাৰিমুৰালৈকে যোৱা ৰাস্তাটাত পুৰাণী বলক দি যাই আছে, তাকে চাব যাই আছো মই, বুজিছা? তে তুমি আহিবি নেকি? মই জানো এই গাড়ীখন কিবা এটা অঘটন ঘটাব। মোবাইল হেল্প ভাই ঘৰৰ নাম্বাৰ ক, ভাই এই ঘৰৰ নাম্বাৰ ক, ভাই ঘৰৰ নাম্বাৰ ক। আল্লাহ ভাই ভাই তুমি কথা কোৱা না ভাই। ভাই এতিয়া মই কি কৰোঁ? মই অকলে একো নকৰিব নোৱাৰোঁ। ভাই হেল্প ক'ত পাম? এইখন ভাই আহিছে। ভাই মানে চিৰিয়াছ হৈ আছে, কোনোবা মানে গাড়ী ওলাই মাৰি দি গ'ল। ভাই অলপ হেল্প কৰা। ভাই আমি নতুন বাইক ছেকেণ্ড হেণ্ড লৈছোঁ, আমি নতুন বাইক লৈ ভাই মানুহে মানুহৰ বাবে ভাই, মানুহে মানুহৰ বাবে ভাই, মানুহ আমি মানুহ হৈছোঁ, মানুহ ভাই আমি লগাই দিয়া নাই, আমি লগাই দিয়া নাই। এই মানুহজনৰ পিনে চাওক, এই মানুহ ভাই আপোনালোকৰ ধন থাকিব পাৰে, মন নাই। ভাই মাত দিয়া না ভাই। ভাই উঠা না, তুমি চিন্তা নকৰিবা ভাই, কোনেও মদত নকৰিলে মই তোমাক বচাম, তুমি চিন্তা নকৰিবা। ভাই শুনা এই মানুহজনক চাওক না দাদা, কিমান মানে বিপদত পৰি আছে, এক্সিডেণ্ট হৈছে। হয় দাদা, ইয়াৰ কোনোবাই ঘৰত মা দেউতা ল'ৰা ছোৱালী কোনোবাই আছে, নিশ্চয় অপেক্ষা কৰি আছে। এই মানুহজন বজাৰত আছে, ভাই বচাব লাগিব যেনেকে। ৰচোন ভাই ৰবা, এটা ভিডিঅ' বনাই ল'ব। ভিডিঅ' বনাবা তুমি ভিডিঅ' বনাবা? নিৰ্লজ্জ মানুহ, নিৰ্লজ্জ এইখন পৃথিৱীৰ মানুহ। চাওক এজন মানুহ কেনেকৈ অসহায় হৈ পৰি আছে পথৰ কাষত, কোনোবাই হেল্প নকৰে, কোনোবাই গাড়ী লৈ যায়, কোনোবাই বাইক লৈ যাই আছে। হাই ৰে মানুহ, এইখন অন্ধকাৰ দুনিয়া। মানুহ যদি মানুহৰ বাবে নহয়, হাই দুনিয়াৰ লানত তেনেকুৱা মানুহ। ভাই উঠা, তুমি উঠা, ভাই উঠা না ভাই উঠা।